ওয়েলকাম টু মাই ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই অসমীয়া বিষয়ৰ শ্ৰৱণ কথন পঠন আৰু লিখনৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ কোৱেশ্চন আনসাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল প্ৰতিটো কোৱেশ্চনৰ বাবে আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। এই 5 ছেকেণ্ডৰ ভিতৰত কোনে কিমানটা শুদ্ধ আনসাৰ কৰিব পাৰে হেতু ভিডিঅ'ৰ শেষত কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব। সো বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1। কেৱল মাত্ৰ কি ভাষাতেই মাতৃভাষা শিক্ষা সম্ভৱ? এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ গ কথিত। কোৱেশ্চন নম্বৰ 2। লিখনৰ অভ্যাস প্ৰাথমিক স্তৰত কেতিয়া কৰিব লাগে? এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ ক স্কুললৈ অহাৰ লগে লগে। কোৱেশ্চন নম্বৰ 3। লিখন বিদ্যাই মানুহৰ কি বোধ সৃষ্টি কৰে? এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ গ ৰুচিবোধ। কোৱেশ্চন নম্বৰ 4। হাতৰ আখৰ ভাল হ'বৰ বাবে কিহৰ দৰকাৰ? এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ ক লিখন বিদ্যাৰ। কোৱেশ্চন নম্বৰ 5। নিৰক্ষৰ মানুহৰ জ্ঞানখিনি কিহেৰে সাঁচি ৰাখিব পাৰি? এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ খ লিখন বিদ্যাৰে। কোৱেশ্চন নম্বৰ 6। তলৰ কোনটো পদ্ধতিৰ মাতৃভাষা শিক্ষাৰ ভূমিকা নাই? এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ ঘ দৰ্শন। কোৱেশ্চন নম্বৰ 7। মাতৃভাষা শিক্ষা আহৰণত কোনটো পদ্ধতি সহজ? এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ ক কথন। কোৱেশ্চন নম্বৰ 8। অশুদ্ধটো বাছি উলিওৱা শ্ৰৱণ কৰোৱাৰ সময়ত। এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ ঘ সাহিত্যত ব্যৱহৃত অলংকাৰ খচিত ভাষা ব্যৱহাৰ কৰিব লাগে। কোৱেশ্চন নম্বৰ 9। কথন প্ৰক্ৰিয়াত সফল হ'বলৈ লাগে। এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ ক শুদ্ধ উচ্চাৰণ। আজিৰ অন্তিম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10। শিক্ষা গ্ৰহণৰ প্ৰধান আৰু প্ৰথম ঠাই হ'ল। এটা সাইড অপশন দি আছে। ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ খ ঘৰ। থেংক ইউ বন্ধু বান্ধৱীসকল। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।